বোলো সৌৱা পাপাই পৰিমাণক লৈ গৈ আছে পাপা যে নাতিনি বুলিলে এনেকুৱা পাগল নহয় ঘাৰগুলি ঘৰৰ পৰা অকলে উবৰ লৈ আহিছে যা নহওক এটা উভতি যাওঁতে আমাৰ গাড়ীতে যাব পাৰিব বাই দ্য ৱে গুৱাহাটী এয়াৰপৰ্টত পৰ্টৰ সাৰ্ভিস এক্সপেন্সিভ হলেও যথেষ্ট সুবিধা আছে আমি দিল্লীলৈ আমি যাম এয়াৰ ইণ্ডিয়াত ঘটনাটোৰ পিছত যথেষ্ট ভয় খাইছিলো যদিও উপায় নাই আমি এয়াৰ ইণ্ডিয়াতে যাব লাগিব পঢ়ি কুশলে মংগলে এয়া আমি আহি এয়া আমি এতিয়া সিকিউৰিটি চেক ইন কৰিলো আমাৰ ছোৱালীৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় নহয় চুবলে লাগে দুফালে দুখন ফ্লেপ থাকে বেচিনেটটোৰ এনেকে জিপ কৰি থব লাগে যাতে বেবিটো উলাই নপৰে তাৰ পৰা ধুনীয়াকে তাইক কাপোৰ কানি দি আমাৰ নিজা কাপোৰ কানি গুড মৰ্নিং লাই দিলো কাৰণ এতিয়া দীঘলীয়া ফ্লাইটত যাম 13 ঘণ্টা বাচ্চাৰ কাৰণে এডাল এক্সট্ৰা সিট বেল্ট দিয়ে যিডাল পেৰেণ্টৰ লগত এটাচ কৰি ল'ব লাগে এয়া এনেকৈ লৈছো আমাৰ দুৰ্ভাগ্য যে এইটো সেক্টৰ যি আছে যে আপোনালোকে যদি কেবত ট্ৰেভেল কৰে তেনেহলে কেবত কাৰ সিটৰ প্ৰয়োজন নাই কিন্তু প্ৰাইভেট কাৰত বেবি কাৰ সিট নোহোৱাকে বাচ্চা গাড়ীত নিব নোৱাৰি যদি নিয়ে তেতিয়া যাব লাগিব জেললৈ মামা চা পৰিমানো কি হৈছে তাই অবাক হৈ গৈছে কি হৈছে বেল সেল কৈ দিলে ন সবে আহিও টিকলিয়ে উমলি আছে বিছনাত এয়া চাওকচোন অৰুন্ধতী বাই কি আনিছে আহিয়ে উপহাৰ পালে টিকলি বিৰাট মৰম লাগিছে তাই ইয়াতে পিন্ধিব পাৰিব কনভেনচনত কি মৰম লাগিছে